কমপ্লিট বিৰাট ধুনীয়া হৈছে এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়। দেউতা দেউতা মোক চুৰিখিনি বান্ধি দিয়া না। দেউতা মোকো বান্ধি দিয়া। দেউতা তুমি যে মাৰ কাৰণে গানটো গাইছিলা এবাৰ গাই দিয়া না প্লিজ গাই দিয়া না। এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়। আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই। মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই দেউতা মই যে তোমাক ৰঙা ফুৰা আনিব দিছিলো আনিছানে? সংবিধানেতি দিয়া বিধানো তাৰে হোৱা নিশা বাৰে বাৰে টোপনি যাও কেতিয়া। এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায়। কমপ্লিট বিৰাট ধুনীয়া হৈছে থেংক ইউ থেংক ইউ বহুত ধুনীয়া হৈছে যেতিয়া ৰুটিখন ফালিছে এনেকে দিছে যে সেইটো মানে পুৰা টাচ কৰিছে। মৰম কি এনেকুৱাই ফাৰুক শ্ব'টো আমাৰ আধাই গ'ল কিন্তু এতিয়ালৈকে মোৰ ইমান চকু নাম হোৱা নাছিলে তাৰমানে মই এতিয়ালৈকে কান্দা নাই তেনেকৈ গম পাইছানে এতিয়ালৈ মানে হেপী টিয়াৰ্ছ যে থাকে যে খুচিৱালে আছো সেনেকুৱা ধৰণৰ ইট ৱাজ কিমান চ'লফুল আছিলে পাৰফৰ্মেঞ্চটো গম পাইছানে দ্য কেমেষ্ট্ৰি দ্য ফিল তাৰপিছত সৰু সৰু বস্তুবোৰ সেই জোনলাখন বনোৱা তাহাঁতক টেক কেয়াৰ কৰা তাৰপিছত সেই ৰঙা ফুটটো মানে আই এম লিটাৰেলি স্পীচলেছ মোক ক'বলৈ বহুত কিবা কিবি পইণ্টছ আছিলে মই ভাবি থৈছিলোঁ প্ৰপছ ইউজ হওক বা পৰিৱেশটো আজি ডিছপ্লেখনো ইমান ধুনীয়াকৈ ডিজাইন কৰা হৈছিলে আই ফেল্ট লাইক সৰু সৰু বস্তুবোৰ যে ইমান ধুনীয়াকৈ তুমি হাইলাইট কৰিছা ইট ৱাজ এ ভেৰি চিম্পল এক্ট কিন্তু ইমান ধুনীয়া ইম'শ্যনটো পোৱাটো বহুত দৰকাৰী তাৰমানে সেইটোতে খেলি মেলি লাগি যায় বাট ইট ৱেন চ' গুড ইমান চ'লফুল আছিলে পাৰফৰ্মেঞ্চটো আই ফেল্ট ইট ডিপ ইনচাইড আৰু চকুকেইটা নিজে ইমানে হেপী ফিল হৈছে স্মাইল কিয় কৰা নাই হাঁহি থাকা পাৰফৰ্মেঞ্চ ভাল হৈছে স্মাইল একদম চকু জলজলে যেনে যশস্বী ফিল কৰিছে ফেল্ট দ্য ছেইম মানে আমাৰ বাপেকবোৰে বেছিকে নেদেখুৱাই দে ডোন্ট এক্সপ্ৰেছ কিন্তু ভিতৰি ছোৱালীবোৰ ইনো খুব দেউতাকৰ খুব মৰমৰ হয় ন সেনেকুৱাই এই বস্তুটো মানে একদম টাচ কৰি দিছে মানে একদম
মোৰ এনেকুৱা লাগে ফাৰুক ইজ অলছ' ভেৰি কেয়াৰিং জানানে তোমাৰ সেই কেয়াৰটো যোনটো তুমি আজি ইয়াত দেখালা মোৰ এনেকুৱা লাগে ইনাৰলিও তোমাৰ ভিতৰিও তুমি সেনেকুৱাই নেকি মই তোমাক পাৰ্চনেলি চিনি নাপাওঁ মই নাজানো আমি এবাৰেই লগ পাইছোঁ কিন্তু মই এনেকুৱা লাগে যে তোমাৰ জেনেৰেলি সেইটো ভিতৰত আছে চাগে সেইটো কাৰণে তুমি ইমান জেনুইনলি এইটো পৰ্ট্ৰে কৰিব পাৰিছা আমি সদায় এটা মানুহ যিমান ভাল এক্টৰেছ হওক বা যিমান ভাল পাৰফৰ্মাৰ্ছ হওক সেই নিজৰ যিটো নিজস্বতা সেইটো ৰিফ্লেক্ট কৰে ক'ৰবাত না ক'ৰবাত গম পাইছানে পাৰফৰ্মেঞ্চক হওক বা যি হওক তোমাৰ সেই চ'লফুল সেই ভিতৰত সেইটো আছে নেকি মেবি সেইটো কাৰণে ইমান ধুনীয়াকৈ দুজনী ছোৱালী একদম একে লগ কৰি একদম এটা পাৰফৰ্মেঞ্চ লাগিলে জানানে ইট ৱাজ ওৱান পাৰফৰ্মেঞ্চ উইদিন আমি তিনিটাক দেখিয়ে নাপালোঁ আমি এটাকে দেখিলোঁ যি কৰি আছে আৰু প্ৰথমৰ অকণমান অফ চিং গৈছিলে তাৰ পিছৰ চিং একদম অন পইণ্ট আছিলে পূৰা পইণ্টত চ' ফ্লজটো এনেকৈ নাই কিন্তু মই মানে কিবা আৰু ক'ব মন গৈছে কিন্তু ক'ব পৰা নাই মোৰ ৱৰ্ডছ নাইকিয়া হৈ গৈছে ইউ হেভ পাৰফৰ্ম চ' গুড মানে ইট উইল বি